हेलो गाइज वेलकम टू माय यूट्यूब चैनल। आज आमी रामदिया जगराती पूजा चाबले যাব ওলাইছো আৰু মোৰ লগতো যাব মোৰ ভনী যায় ওচৰতে থাকে। আমি যাম বাৰু এতিয়া। সো চাই থাকক আপোনালোকে ভিডিঅটো। মই এতিয়া ৰেডি হলো অলপ। नब रेडी हला ने नब रेडी हला दादा আহিলে আহিলো ঠিক আছে তে ওলালা তুমি ন কি কয় ওলালা ওলাইছো ওলাই মই ৰেডি হৈ আছো থৰি ঠিক আছে বলা তে যাও তেন্তে আমি এতিয়া যাব ওলাইছো ৰামদিয়া জগৰাতি পূজা চাবলে। তো নব আমাৰ যাত্ৰাটা আৰম্ভ হ'ব এতিয়া। তে আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, বেছি দূৰ 2 কিলোমিটাৰ মান হ'ব। তো আমি যাত্ৰা আৰম্ভ কৰোঁ আমাৰ। নিশ্চয় আমি দুটাই যাম এতিয়া। মুঠতে ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে চাবলৈ নাপাহৰিব দেই। সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, চাই ভাল পাব। কি তাত হয় আমি গোটেইখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম। 1.5 কিলোমিটাৰমান আঁতৰত হ'ব। এইটো আমাৰ চক নামপাৰা চক হয়। নামপাৰা চক হয়। সুন্দৰকৈ মানুহবিলাকে ঘৰবিলাক সজাই ৰাখিছে ন, সজাই পৰাই ৰাখিছে লাইটিং চাইটিং কৰি। আৰু আগত আছে তোমাৰ তাতে ওচৰতে সোমাই গ'লে পাই যাম। চাবলৈ আহিছোঁ। তো আমি তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। আমি অলপমান অৱগত কৰি দিয়ক আমাক। ৰামদিয়া শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা 1924 চনত অনুষ্ঠিত হৈছিল। পোনপ্ৰথমতে নামপাৰাৰ এটা অংশ ৰাজাবালা বুলি নামাকৰণ আছিল। সেই সময়তে 1924 চনত আমি যাক আজি বৰ্তমান হাতভাঙা সত্ৰ সেই অঞ্চলখিনিক ৰাজাবালা বুলি কৈছে। তাতে ৰামদিয়াৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে পঞ্চীৰাম মেধি, ললিত গাঁওবুঢ়া এনেকৈ বিশিষ্ট ব্যক্তিত্বৰ নেতৃত্বত ৰামদিয়া শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা আৰম্ভ হয়। 1924 চনতে আৰম্ভ হৈছিল। আৰু তাৰপিছতে বাসুদেৱ সত্ৰত কেইবছৰমান আছিল। তাৰপিছতে আহি 1973 নম্বৰ মাজুলীকুৰি বালক প্ৰাথমিক বিদ্যালয়ত এই পূজা আৰম্ভ হয়। আৰু 1991 চনৰ পৰা আজি আমি যি স্থানত এই পূজা অনুষ্ঠিত কৰিছোঁ এই পূজাটো আৰম্ভ হৈছে। 1999 চনত পোনপ্ৰথমবাৰৰ বাবে ৰামদিয়া অঞ্চলৰে পোনপ্ৰথমবাৰৰ কাৰণে হীৰক জয়ন্তী মহোৎসৱ আলোচনা কৰে। তাৰ আগতে ৰামদিয়াত কোনো অনুষ্ঠান প্ৰতিষ্ঠানে ৰূপালী জয়ন্তী, সোণালী জয়ন্তী অনুষ্ঠিত কৰা নাছিল। জগদ্ধাত্ৰী পূজা সমিতিৰ জৰিয়তে হীৰক জয়ন্তী অনুষ্ঠিত কৰা হৈছিল। আৰু শিৱানী নামৰ এখন স্মৃতি গ্ৰন্থ তাৰ দলিল হিচাপে প্ৰকাশিত হৈছে। আৰু চাওঁতে আজি ইয়াৰ পূজাৰ বহুখিনি উন্নয়ন হৈছে। আজি আপোনালোকে দেখিছে ইয়াতে আজি দোকান পোহাৰে বন্ধুসকলে কোভিড প্ৰট'কলৰ মাজেৰে পূজা অনুষ্ঠিত কৰিছে। আমি এইবাৰ 1998 সংখ্যক পূজা মহোৎসৱ আৰম্ভ হৈছে। আৰু আমাৰ লক্ষ্য আছে যে 2023 চনত আমি শতবৰ্ষ অনুষ্ঠিত কৰিম। আৰু সদৌতি ৰাইজৰ সহায় সহযোগিতা পৰামৰ্শ আমি মই এইখিনিতে আজি ক্ৰিয়েটিভ জোনে যিখিনি তদাৰক কৰিছে ইয়াৰ পূজাৰ যিখিনি সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে জনসাধাৰণ মানে প্ৰকাশ কৰিব বিচাৰে তাৰ কাৰণে প্ৰচাৰ কৰিছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু 98 সংখ্যক পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা ক্ৰিয়েটিভ জোনক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়তো তেখেতসকলে এনেধৰণৰ গ্ৰামাঞ্চলৰ প্ৰকৃত স্বৰূপবিলাক যদি জনসাধাৰণৰ মাজত প্ৰকাশ কৰে নিশ্চয় এই ইউটিউব চেনেলটো আৰু জনসাধাৰণৰ মাজত প্ৰকাশ পাব। আমি তেখেতলোকৰ সফলতা কামনা কৰিছোঁ। ধন্যবাদ এইখিনি আপুনি ইনফৰমেশ্যনখিনি দিয়াৰ বাবে ধন্যবাদ। খাবলৈ মাতিছে আমি দুইজনে যাই চাহ খাওঁ খুৱাই চাওক আহক। দিলে কি জেলেপি দিলে খাবলৈ, জেলেপি দিছে খাবলৈ। আৰু খাম এতিয়া আমি নিমকি ৰাইট লাল চাহৰ
চাহৰ লগত লাল চাহ হয়, লাল চাহৰ লগত আমি এতিয়া নিমকি খাম। চাহটো বঢ়িয়া আছে, চাহটো ভাল আছে, বঢ়িয়া, মই খাই চাওঁ। ধুনীয়া চাহ, টেষ্টি। বঢ়িয়া। জোতাটো খুলি যাওঁ। আপোনাৰ বন্ধু লগ পাইছে? দীপ আৰু লগতে দিবাকৰ আৰু এই বিকাশ প্ৰণৱ আমাক কি দিলে? কমিটিয়ে দিলে 2টা টোপোলা, প্ৰসাদৰ টোপোলা। আমি ঠিক আছে, এতিয়া আপোনালোকে পূজা চাই ধৰক আমি এতিয়া দোকান চোকান চাওঁ আৰু কি আছে অলপ মিঠাই চিঠাইবিলাক কি ধুনীয়াকৈ পাণ দোকান চাওক না, কি সুন্দৰকৈ পাণ দোকান ইয়াতে বনাই থৈছে। আৰু এই সিফালে আপোনাৰ মিঠাইৰ দোকান আছে। মিঠাইৰ দামটো অলপ এনেই ধৰকচোন হা, ধৰকচোন মিঠাই কেনেকৈ গৰম গৰম জিলেপি। জিলেপি কেনেকৈ? 120। আৰু এইবিলাক খুৰমা কেনেকৈ? চব 120 নেকি? অ' দাদা পুতলা কিনিব নেকি? এইবাৰ টয়ছ কিনিব নেকি আপুনি? টয়ছ কিবা দেৰি আছে নেকি? দাদা বুঢ়া আছে। নাচি গোৱা, নাচি গোৱা। লাজ কৰিলে কি হ'ব? অ' কোনো আহে তাত। ভণ্টিহঁতক লগ পালোঁ, তো লগতে আমি গোটেইবোৰ পূজা চালোঁ আমি এতিয়া। তো আমি এতিয়া কি কৰিবা? আমি এতিয়া ঘৰলৈ যাম। তো আৰু আমি 3 দিন পিছত আকৌ এটা ভিডিঅ' বনাম নৱমীৰ দিনাখন। তো আপোনালোকে চাই থাকক হা। সেইখন পূজা ইয়াতকৈ আৰু অকণমান ভালকৈ হয়, ডাঙৰকৈ পাতে। আজি ফাৰ্ষ্ট ডে হয়, আজি অলপ মানুহ অলপ কম আছে ইয়াতে। তো আৰু আমি আহাও দেৰি হৈছে, আজি বহুত দেৰি হৈছে, বহুত মানুহ আছিল। তো ঠিক আছে, আমি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নিশ্চয় সমাপ্ত কৰিলোঁ আৰু পুনৰ নেক্সট ভিডিঅ'টো যাতে আপোনালোকে চায়। এইটো ভিডিঅ' লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিমান আছে চব কৰি দিয়ক। কিন্তু মই অকণমান বেলেগ ষ্টাইলত আচ্ছা তুমি ধুনীয়াকৈ কোৱা, নমস্কাৰ, আমাৰ এটা নতুন ইউটিউব চেনেল খুলিছে। ইউটিউব চেনেলটোৰ নাম দাদা কি আছে? ক্ৰিয়েটিভ জোন। যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে লাইক এটা কৰিব নাপাহৰিব দেই। বঢ়িয়া।